নমস্কাৰ কি খবৰ আপোনালোকৰ ভালনে আজি বেটা আৰু মই আকৌ এটা ভিডিঅ' লৈ আহিছো আজি ভিডিঅ'টোত মই আপোনালোকক জলকীয়াৰ আচাৰ বনোৱা দেখুৱাম ধৰি লওক আপোনালোকৰ ঘৰত দুজন মানুহে মানে বজাৰ কৰিলে আৰু সেই বজাৰত যেতিয়া জলকীয়া বেছি হৈ যায় কেঁচা জলকীয়া নষ্ট হৈ যাব পাৰে সেই জলকীয়াখিনি আপোনালোকে আচাৰ কৰি থৈ দিব পাৰে তাৰ লগত আৰু কিবা কিনি লাগিব মই দেখুৱাই দিম আৰু হেতু মই হৈছে ছোৱালীতে ঘৰত থাকোতেই আমাৰ নবৌ এজনীয়ে বনাইছিলে নবৌজনীৰ পৰা শিকাহেনে আৰু নবৌয়ে মোক শিকাইছিল আৰু আজি আপোনালোকৰ লগত মই হেতু শেয়াৰ কৰিলোঁ কেনেকুৱা পাই ক'ব আৰু সৰু ভিডিঅ' লগতে আৰু এটা ভিডিঅ' মই কৰি থৈছো আগতেই অলপ ফুলৰ কিবা হেতুৰ লগত দি দিম চাব এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এনেকুৱা ৰ'দত বনাবলৈ ভাল হয় অলপমান আচাৰখিনি বনাই সদায় ৰ'দত দিলে ভাল হয় সেইখিনি আপোনালোকে ধৰক ফ্ৰিজত থৈ দিলেও বহুত দিন থাকে আৰু ঠাণ্ডা দিনততো কথাই নাই বাহিৰত থ'লেও থাকিব আৰু এয়া দেখিছেনে পাছফালে মোৰ সেইখিনি জলকীয়া এই জলকীয়াখিনি মই এনেকৈ অলপমান ধুই পেলাই অলপ পানীটো যাবলৈ ৰ'দত দি থৈছোঁ মই বেহৰ তিয়াই থৈছোঁ বগা সৰিয়হ তিয়াই থৈছোঁ এপোৱাতকৈ অলপমান কমেই দিছোঁ মানে আধা পোৱাৰে ঠিক অলপ বেছি হ'ব পাৰে কাৰণ মোক বেছিকৈ প্ৰয়োজন আছে সেইকাৰণে মই অলপ তিয়াই থৈছোঁ আৰু এইখিনি যেতিয়া অলপ জিকাহেন হ'ব মানে ধৰক কোমলাহেন হ'ব তাৰপিছত মই তাৰ লগত মিলাই পেলাই কৰিম চাই থাকক কেনেকৈ কৰোঁ এইখিনি হৈছে জলকীয়া এই জলকীয়াখিনি মই ঠাৰি ছিঙি পেলাই এনেকৈ শুকুৱাই থৈছোঁ অথনি কৈছোঁৱেই অলপ পানীখিনি আৰু এইখিনি দি মই 1 কেজি আছে কিন্তু মই ইয়াৰ আধা কেজিমান দিম দি মিক্স কৰি বনাম মোক অলপ বেছিকৈ দৰকাৰ সেইকাৰণে মই চব বস্তু বেছিকৈ লৈছোঁ আহক এইবাৰ নেমু টেঙা এটা নিওঁ মানে মোক তাত এটা নেমু টেঙাও লাগিব সেইকাৰণে এইটো নেমু টেঙা দেখিছেনে এটা মই নেমু টেঙা নিওঁ নেমু টেঙা নহ'লে ভিনেগাৰ দিব পাৰে বা ভিনেগাৰ হ'লে নেমু টেঙা দুটাৰ ভিতৰত যিকোনো এটা বস্তু দিলেই হ'ল নেমু টেঙাৰ লগত এইবাৰ অলপমান আদা ঠিক ইমানকণমান আদা দিম মই বেছি আদা দিলে কি হয় সৰিয়হখিনিও তিতা আৰু অলপ তিতা লাগে আৰু এইখিনিও তিতা লাগিব আৰু লগত দুটা মই নহৰু দিম অলপ মানে গোন্ধটো ভাল লাগিবৰ কাৰণে দিম তাৰপাছত এইখিনি চাই থাকক আৰু কি কৰোঁ এতিয়া এই সৰিয়হখিনি পানীৰ পৰা টুকি ল'লোঁ অলপ এখন এনেকৈ চালনীত লৈ টুকি এতিয়া এই আদা নহৰুৰ লগত একেলগে পিচিম এইখিনি পিচি ল'ম তাৰপিছত জলকীয়াখিনি পিচিম চাই থাকক এই মই গোটেইখিনি একেকোপে দি পিচা নাই অলপকৈ দি পিচিছোঁ দেখিছে নহয় ঠিক এনেকুৱা হ'ব আৰু কিন্তু ইয়াত অলপমান পানী দিব লাগিব পিছোঁতে কাৰণ সৰিয়হটো জানেই আৰু পিছোঁতে অলপ অসুবিধা হয় গতিকে অলপ পানী দি এনেকৈ সৰিয়হখিনি পিচি লৈছোঁ তাৰপিছত এয়া মোৰ জলকীয়াখিনিও পিচি হৈ গ'ল জলকীয়াখিনিত কিন্তু পানী দি পিচিব নালাগে জলকীয়া একদম নাকত ধৰি গৈছে জলকীয়াখিনি বিশেষকৈ ঘৰৰ জলকীয়া যদি হয় তেতিয়া বেছি ভাল হয় আৰু অলপ পকাহেন হ'লে বেছি ভাল হয় এতিয়া এইখিনি মই মিক্স কৰি দিম মিক্স কৰি মানে চাওক এইবাৰ মই ইয়াত অলপ দুইখিনি মিক্স কৰি ইয়াতে অলপ নেমু টেঙা চেপি পেলাই এনেকৈ নেমু টেঙা চেপি আকৌ এবাৰ মিক্সিত চলাই দিম আৰু ইয়াতে মই অলপ নিমখো দিম নিমখ দি একেলগে মিক্সিত মাৰি দিম তাৰপিছত সেইখিনি তাত মিক্স কৰিম এফাল নেমু টেঙা ইয়াত দিছোঁ এফাল এনেই চেপিম তাতে কিন্তু মোৰ পৰিমাণখিনি বেছি কাৰণে মই এটা নেমু টেঙা দিছোঁ আৰু বেছি টেঙা লাগিলে দিব পাৰে কিন্তু কম টেঙা হ'বলৈ হ'লে এটা নেমু টেঙা আপোনালোকে অলপমান নিদিলেও হয় এনেকৈ কৰি নেমু টেঙা ইয়াত দি আছোঁ চাই থাকক তাৰপাছত আৰু আমাৰ আচলতে এইখিনি হৈ গ'ল কিন্তু ইয়াত মই কি দিম জানে অৱশেষত একদম অলপ মিঠাতেল দি দিম এতিয়া মই ইয়াতে সানি দিছোঁ কিন্তু মিঠাতেলখিনি কি কৰিব লাগে এটা বটলত থোৱাৰ পাছত তাৰ ওপৰত কেঁচা মিঠাতেলখিনি ঢালি দিব লাগে তেতিয়া ওপৰত মিঠাতেলখিনি উঠি থাকিব আৰু সেইখিনি বহুত দিনলৈকে ভাল হৈ থাকিব সেইকাৰণে মিঠাতেলখিনি ওপৰত ঢালি দিলে ভাল হয় আৰু মই চাগে এইখিনি বটলত নভৰামেই কাৰণ মোৰ এইখিনি এটা কামৰ কাৰণে বনাইছোঁ সেইখিনি মোৰ নভৰালেও হ'ব শেষেই হৈ যাব এনেই আপোনালোকে যদি সদায় খাবলৈ বিচাৰে বটলত ভৰাই থৈ দিব পাৰে আৰু এইখিনি সৰিয়হ গতিকে মিঠাতেল বহুত বেছিও দিব নালাগে এতিয়া চব কৰি কমপ্লিট হ'ল মই আজি একো নকৰোঁ এতিয়া বৰ্তমান ফ্ৰিজত ভৰাই থৈ দিম কাইলৈ অলপ ৰ'দত দিম আজি ৰাতি হৈ গ'ল কৰোঁতে ভিডিঅ'টোৰ মাজতে মই অলপ এয়া আমাৰ বেটাৰ ভাগৰ সিদিনাখন জেঠাইকৰ ঘৰলৈ যাওঁতে গীটাৰ বজাবলৈ মন কৰাৰ অলপমান দেখুৱাই দিলোঁ জোৰকৈ নহয় লাহেকৈ কৰিলে এই তাৰকেইডালে আঙুলি কাটি দিব মই গান এইখিনি হৈছে অমিতা ফুল অমিতাৰ ফুলখিনি মই আজি ভাজি খোৱা দেখুৱাম এনেই ভাবোঁতে তিতা লিখীয়া লাগিছে কিন্তু ইমান বেছি তিতা নহয় মই খাই ভালেই পাইছিলোঁ আৰু আপোনালোককো দেখুৱাই দিছোঁ চাব অমিতাৰ ফুলখিনিৰ লগত মই আলুখিনি এনেকৈ মিহি মিহিকৈ কাটি অলপ জলকীয়া দি ভাজিম
অমিতাৰ ফুলখিনি বেলেগ বেছি একো দিব নালাগে পিঁয়াজ দি ভাজিলেই হ'ল পিঁয়াজখিনি এনেকৈ তেলত দিম তেলখিনি খালি অমিতা ফুলত অলপ বেছিকৈ দিলে বেছি ভাল লাগে খাবলৈ অকল ভাজি পেলাই নহয় অমিতা ফুলখিনি কলখাৰ দিও বনাই খাব পাৰি তেনেকৈও ভাল লাগে তেলতে পিঁয়াজ জলকীয়াখিনি দিয়াৰ পাছত আৰু তাতে মই অলপ হালধিও দিম হালধি দি সেইখিনি অলপ ভালদৰে লৰাই দিম এতিয়া আৰু ইয়াতে অন্য ভাজি বনোৱা দি গোটেইখিনি আলুখিনি ফুলখিনি দিম আৰু তাৰ ওপৰতে অলপ নিমখ দি দিম ঢাকি থম অলপ ভাজি থাকিম বস হৈ গ'ল আৰু এনেকৈ কৰি মাজতে দুবাৰ দেখুৱাই দিছোঁ কেনেকুৱা হৈ থাকিব ফাইনেলি এইখিনি হৈ গ'ল চব ওচৰৰ পৰা এনেকৈ দেখাইছোঁ এনেকৈ সিজিব আৰু অন্য ভাজি বনোৱা লিখি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নতুন এটা ভিডিঅ' লৈ মই আকৌ আহিম আৰু শেষত সকলোলৈকে বহুত বেছি মৰম যাচিলোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব বাই বাই ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব